হাই গাইছ আপোনাক পুনৰ স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আৰু এতিয়া আমি যাই আছোঁ ভীমাশংকৰ মন্দিৰ। ভীমাশংকৰ মানে পামহি হয়, এইটো বহুতে ভীমাশংকৰ বুলিও কয়। চ' বলক, আৰু আজি এইটো কেমেৰাটো ছেটআপটো চেঞ্জ কৰিছোঁ। চ' আপোনালোকে চাই কিনে ক'ব কেনেকুৱা কমেণ্টত জনাব। বাই বাই। এতিয়া আমি ওলাই আহিলোঁ, ওলাই আহি ইয়াৰ পৰা ফাৰ্ষ্ট যাম তেল ডিপুত, তেলটো ভৰাই ল'ম। আৰু এতিয়া ছেটআপটো ক'ব কেনেকুৱা হৈছে, এইটো নতুনকৈ লগালোঁ মানে। এয়া ইয়াতে ভৰাই ল'লোঁ তেল, এতিয়া চিধা ওলাই যাম আৰু জাগালৈকে। চব বোলো আপোনালোকে চাই থাকক। এতিয়া আহি পালোঁ গড়চুক, আৰু ইয়াৰ পৰা ল'ব লাগিব এতিয়া ৰাইট ছাইড। এইফালে ৰাস্তাবিলাক ভাল কৰিছে। মই এইফালে লাষ্ট যেতিয়া আহিছিলোঁ দীপৰ বিলত, তেতিয়া মানে এইবিলাক ৰাস্তা বহুত বেয়া আছিল, আৰু এতিয়া ছাইডৰ ফালে ডাঙৰ কৰিছে। আৰু ইয়াত দলঙত অলপ বেয়া আছে বাৰু। এয়া সোমালোঁ ভীমাশংকৰ মন্দিৰ যোৱা ৰাস্তাত। মন্দিৰ বন্ধ নেকি? তাৰ পৰা আহিলোঁ, আহি ইয়াতে গাড়ী থলোঁ। গণেশ মন্দিৰ এইফালে আছে। এতিয়া ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। আজি অহা কথা আছিল গুণ্ডি, মানে প্ৰিয়া মেডাম আৰু মই, কিন্তু মই ইয়াতে আজিলৈকে আহি পোৱা নাছিলোঁ। আজি ফাৰ্ষ্টবাৰ আহিলোঁ, আৰু তাৰ কাৰণে মই চিনি নাপাওঁ। সেইটো কাৰণে এতিয়া আহিলোঁ বলো আৰু মই। এতিয়া পূজা কৰিম বুলি অহা নাই বাৰু, এতিয়া এনেই আহিলোঁ, কিন্তু কালি ৰাতিপুৱাই আহিম পূজা কৰিব ইয়াতে। তো আজিতো বাৰু আপলোড নহয়, 2 অক্টোবৰ গান্ধী জয়ন্তী। এইটো আজি আপলোড নহয়, কেতিয়া আপলোড হয় তাৰে পিছদিনাখন আৰু এটা ভ্লগ আপলোড হ'ব এইটো জেগাৰে। আহি আছোঁ খোজকাঢ়ি ভাগৰ লাগিল, বহুত আহিলোঁ। এইফালে চাওক কিমান দূৰ আহিলোঁ। আৰু এইফালে কিবা এটা মন্দিৰ আছে, এইটো কিবা মন্দিৰ হয়, শিৱ মন্দিৰো হ'ব চাগে, কিবা মন্দিৰ গম নাপাওঁ। মই আজিলৈকে অহা নাই ইয়াতে, আজি ফাৰ্ষ্ট টাইম। যদি এইখিনিলৈকে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু যিসকল নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে চাই লওক, এইটো নদী হয় নে পুখুৰী হয় গমেই নাপায়, কিন্তু ই কোৱা মতে এইটো পুখুৰী হয়। আৰু মই ফাৰ্ষ্ট টাইম হৈছে কাৰণে গম পোৱা নাই, কিন্তু দেখাত নদী টাইপে লাগি আছে আমাৰ। আৰু এইফালে চাই লওক গোটেই পদুম ফুল। গাঁৱত দেখাইছিলোঁ এইটো আছিল ভেট ফুল, এইটো পদুম ফুল নহয়, কিন্তু এইটো পদুম ফুলে হয়। এইবিলাক চাই লওক গোটেই পদুম ফুল হয়। ইয়াতে কলি আছে। এইটো এতিয়াও এনেকুৱা খোজকাঢ়ি যাই আছোঁ, বহুত দূৰ আহিলোঁ গাইছ। 1 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ, কিন্তু এতিয়ালৈকে পোৱা নাই। কিমান দূৰ আছে জেগাবিলাক চাওক না, কেনেকুৱা পাহাৰীয়া এৰিয়া, গোটেই পাহাৰ আৰু মানে। আৰু এতিয়াহে পালোঁ মেইন মন্দিৰ, সেই অলপ আগত সেইফালে চাই লওক সেইটো। আৰু আজিতো পূজা নকৰে কাৰণ খাই লৈ আহিলোঁ, আৰু অহাটো দেৰি হ'ল। এতিয়াতো প্ৰায় কেইটা বাজিল,
4টা বাজে আৰু অলপ টাইম বাকী আছে সেইকাৰণে। আৰু গাইজ এইটোৱে হ'ল সেইটো মন্দিৰ, আমি যিটো মন্দিৰত আহিছোঁ। ভিতৰত চেণ্ডেল পিন্ধি যাব নোৱাৰি, চেণ্ডেল ইয়াতে খুলি থলোঁ। এতিয়া আৰু খালী ভৰি বলক এয়া লাহে লাহে সোমালোঁ আৰু ভিতৰত মন্দিৰ। আৰু ইফালেদি পূৰা ভালদৰে যাব লাগিব, পূৰা পিছল আছে। এইটোৱে হ'ল সেইটো মন্দিৰ, যিটো মন্দিৰত আমি আহিছিলোঁ সেইটোৱে মন্দিৰ এইটো। আৰু এই মন্দিৰৰ ভিতৰত এয়া তলেদি চাওক নিজৰা আহি আছে, এইটো চাইডৰ পৰা চাওক এয়া নিজৰা আহি আছে। আৰু মন্দিৰৰ এইটো চাৰিওফালে চাওক পূৰা নেচাৰ এৰিয়া, গছ 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 চব গছ। ইয়াতে আহিলোঁহে, কিন্তু এটা বস্তু এতিয়া মোৰ কনফিউজ লাগিছে, এইটো ভীমাশংকৰ মন্দিৰ হয় নে পামহি মন্দিৰ হয়। কিন্তু এনে জাগাখিনিৰ নাম বাৰু পামহিয়ে হয়, কিন্তু এতিয়া মন্দিৰটোৰ কথাটো ইমান ভালদৰে গম নাপাওঁ, এইটো ভীমাশংকৰ মন্দিৰ নে পামহি মন্দিৰ হয়। আৰু যদি কোনোবাই জানে এইটো কমেণ্টত ক'বচোন কি হয়। দুৰ্গা পূজাত ভাবি আছোঁ নগাঁও ৰাইডত যাম, যদি একো প্ৰব্লেম নহয়। চ' তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে নগাঁও যোৱা ভিডিঅ'বোৰ চাব পাৰে। চব বলক এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু লাহে লাহে চব বলক। এতিয়া ঘৰত যাওঁ আৰু ইয়াৰ পৰা ঘৰত যাওঁ চাওঁ আৰু হয়তো অলপ দীপৰ বিল চাইড যাব পাৰোঁ, সেইটো কাৰণ যিহেতু দীপৰ বিলৰ কাষতে হয়। ইয়াতে যদি শ্লিপ খাই পৰিব লাগে গাইছে চাওক না। আৰু আজি আহোঁতে এইটো টিকটটো দিছে। আগত বাৰু বাইকৰ এণ্ট্ৰি পাছ নালাগিছিল, কিন্তু এতিয়া বাইকৰ লগা হৈছে। বেছি নহয় 10 টকা, আহিব পাৰে এইফালে। এইফালে এইটো গেটটো ভিতৰৰ ফালৰ পৰা চব লগ আপোনালোক চিধা লগ পাম য'ত গাড়ী থৈছিলোঁ তাতে যায়। বাই বাই। এয়া আহি পালোঁ গাড়ীত, গৰমত পূৰা ঘামি গৈছোঁ খোজকাঢ়ি খোজকাঢ়ি। এইবাৰ গাড়ী চলাব বলক চাই দিয়ক আপোনালোকে আগলৈকে, হয়তো দীপৰ বিল যাব পাৰোঁ, চাই দিয়ক। এতিয়া গাড়ী চলাই আছে বলয়, মই যাই আছোঁ ইয়াত টিকটটো হাতত লৈ। তলত যাই মানে টিকটৰ পইচাটো দিব আছিল, কাৰণ তেতিয়া খুচুৰা নাছিল, এইটো কাৰণে দিয়া নহ'ল। চব বলক চাই থাকক আপোনালোকে। তাৰে পৰা ওলাই আহিলোঁ আৰু তাতে যোনটো এণ্ট্ৰিৰ পইচাটো আছিলে পইচাটো দিলোঁ, আৰু তাৰে পৰা অলপ ৰচি ল'লোঁ, হাতত বান্ধা এইটো ভগৱানৰ চিন আছে, তাৰে লৈ ল'লোঁ ঘৰত মা মন্দিৰৰ কাৰণে। চব বলক চাই থাকক আপোনালোকে। এতিয়া দীপৰ বিল যাই আছোঁ বলক। এতিয়া এইফালেদি যাই আছোঁ দীপৰ বিল, চ' চাই থাকক আপোনালোকে। এতিয়াহে গাইজ পাম জ্বালা, হয়তো আগত ট্ৰেইন আহিব চাগে, ৰোডটো বন্ধ কৰি দিছে, তাৰ কাৰণে ইয়াতে পূৰা জাম হৈছে। আৰু এইটো ৰাস্তাত এবাৰ সোমোৱাৰ পিছত যেতিয়া ট্ৰেইনৰ কাৰণে জাম লাগিব নহয় গাইজ, একদম খাতৰা জাম লাগে। আৰু এইফালে চাওক পানী বহুতখিনি বাঢ়িছে, আগতে ইমান পানী নাছিল, ছাইডত বহিব পৰা জেগা আছিল। আৰু এইটো চাইড যদি এবাৰ যদি কিবা এখন ট্ৰেইনৰ ৰাস্তা এৰিল হৈছে আৰু আপোনালোকে গম পাই যাব কেনেকুৱা জ্বালা। আৰু এতিয়া দিব বুলি পেলাই ভিতৰৰ ফালে সোমাই যায় লাভেই নাই, বহিব পৰা কোনো চিষ্টেমেই নাই। এইখিনিয়ে আৰু দীপৰ বিল, এয়া যি আছে সেয়ে আৰু। আগতে আছিল অলপ ভিতৰৰ ফালে যায় বহিব পাৰে বা নাও চাও আছিল, নাৱত উঠিব পাৰে, কিন্তু এতিয়া পানীৰ কাৰণে এইটো চিষ্টেম নহ'ব। যাই আছোঁ সৰু মানে আপুনি যেতিয়া এইটো দীপৰ বিল চাইডটো এবাৰ যদি সোমাই যায় ন, তো প্ৰায় মানে গাঁও টাইপ ফিল এটা আহি যায়, কাৰণ এইটো আৰু গাঁৱে আৰু এখন সৰু সুৰা। আহি পালোঁ ইয়াতে, বহুত আগত আহিলোঁ দীপৰ বিলতকৈ, কাৰণ দীপৰ বিলতো সোমাই কোনো লাভ নাই, কাৰণ য'ত যাব লাগে সেইখিনি জেগাতো এতিয়া পূৰা পানীত ডুবি আছে, ত' তাৰ কাৰণে এইখিনিলৈকে আহিলোঁ আগলৈকে। আৰু এতিয়া ইয়াৰে পৰা ঘূৰি যাম আৰু
যাই চাওক, যদি চান্স পাওঁ তো দীপৰ বিলৰ ভিতৰত এবাৰ সোমাই কিনে আপোনালোক দেখাম। আৰু যদি চান্স পাবতো নাই, যদি চান্স পাওঁ আপোনালোক মই দীপৰ বিলত যাই লগ পাম, আৰু নহয়তো চিধা একেবাৰে ঘৰত যাই লগ পাম। চ' বাই বাই। আপোনালোকক চিধা দীপৰ বিলত লগ পাম কৈছিলোঁ, কিন্তু ইয়াতে লগ পালোঁ কাৰণ ইয়াতে আহি বহুত বেছি ভাল লাগিলে কিনে আপোনালোককো দেখাম বুলি ভাবিলোঁ। এতিয়া আছোঁ দলঙত, দীপৰ বিলৰ যোনটো মানে স্পেচিয়েল দলং। এয়া চাব পাৰে, এয়া চব পানী, থিয় হৈ আছোঁ অকল এইডাল ৰ'দত। কিন্তু আমাৰ কথা নাই বাৰু, তলত পাকাটো আছে, এইটো চাই লওক তলত পাকা, এইটোত আমাৰ একো নহয়, ইয়াৰ পৰা পৰিলেও। আকাশটো চাওক না, কি মজা কালাৰ আহি আছে। এয়া ইয়াতে দীপৰ বিলত আহি সুধিলোঁ, কিন্তু ইয়াতে বোলে সোমোৱা পাৰ্মিশ্যন নাই, মানে এতিয়া সোমাব নিদিয়ে। চ' তাৰ বাবে বেলেগ দিনা আহি দেখাম ভিতৰত, এতিয়া আৰু ভিতৰত নেদেখাওঁ। আৰু এতিয়াতো চিধা যিহেতু ঘৰত যাম, আপোনালোক চিধা ঘৰত যাই লগ পাম। চ' বাই বাই, ঘৰত যাই লগ পাই আছোঁ, বাই বাই। এয়া আহি পাই গ'লোঁ ঘৰত, আহি পাওঁতে প্ৰায় ৰাতিয়ে হ'ল। চ' এইটো ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ বাই বাই, জয় আই অসম।